আজি মই বনাবলৈ লৈছোঁ মাছৰ কচু দিয়া টেঙা আঞ্জা। তাৰ বাবে মই তেল দি ল'লোঁ। তেলত গোটা জিৰা, তেজপাত, জলকীয়া, পিঁয়াজ, নহৰু আৰু বিলাহী এড কৰি দিলোঁ। এড কৰি দিয়াৰ পাছত ভালদৰে মই লৰাই ল'লোঁ আৰু লৰোৱাৰ পাছত তাত মই অকণমান গোটা জিৰা আৰু অকণমান গৰম পানী দি পেলাই ভালদৰে বিলাহীখিনি সিজিবলৈ এৰি দিছোঁ। বিলাহীখিনি ভালদৰে তেল ওলালে তাৰপাছত মই তাত সিজাই লোৱা কচুখিনি এড কৰি দিছোঁ। কচুখিনি সিজাওঁতে মই ব্যৱহাৰ কৰিছিলোঁ অকণমান পানী, নিমখ, হালধি, কচু আৰু অকণমান মচুৰ দাইল। ভালদৰে কচুখিনি সিজাই লোৱাৰ পিছত এতিয়া মই তাত দিছোঁ অকণমান নিমখ আৰু অকণমান চেনি দিছোঁ আৰু ফ্ৰাই কৰি ৰখা মাছখিনি তাত মই দি দিছোঁ। এতিয়া মই ভালকৈ মাছখিনি দিয়াৰ পাছত ভালকৈ লৰাই ল'ম। লৰাই লোৱাৰ পাছত ইয়াত মই অকণমান উতল আহিবলৈ দিছোঁ আৰু ইয়াত এড কৰিছোঁ অকণমান নেমু ৰস আৰু অকণমান গৰুহিং অপশ্যনেল হয়, কিন্তু দিব পাৰে। এতিয়া মই দুপৰীয়া থালিখন আজি এনেদৰেই ৰেডি কৰিলোঁ। থালিখনত আছিলে কলফুলৰ বৰ, কুন্দুলি ভাজি, মাছৰ পেটু ভাজিছিলোঁ ভাত দিয়া আৰু লগত আছিল টেঙা আঞ্জা।